Hello everyone, welcome to my channel Barsa Kitchen&vlogs. আজি আমাৰ এটা খানাৰ আয়োজন আছিল, তাৰ বাবে বজাৰ কৰিব আহিছোঁ। বজাৰৰ পৰা মিঠাই ল'লোঁ, মাংসৰ দোকান পাই গ'লোঁ, মাংস লৈ ল'লোঁ লোকেল চিকেন। দাদাজনে খুব ধুনীয়া মাংস দিয়ে আৰু ল'লোঁ, লৈ পেলাই মানে খানাৰ কাৰণে পূৰা প্ৰস্তুতি কৰাত লাগি গ'লোঁ আৰু পুৰা ধোৱা মেলা ষ্টাৰ্ট হৈ গৈছে। এই খানাটো মানে আমি বহু দিনৰ পৰাই ভাবি আছিলোঁ খানাটো খাম বুলি, কিন্তু মানে মিলা নাছিলগৈ। ফাইনেলি মিলি গ'ল, মানে এজনৰ মিলিলে এজনৰ নিমিলে এনেকুৱা টাইপত। এয়া লাষ্টত ৰান্ধনি বহি গৈছে। আপোনালোকে চাই থাকিবচোন খানাটোত এনেকৈ খাওঁ। মানে খানা বুলি ক'লে মানে এনজয়মেণ্ট আৰু। এয়া চাহৰ পৰ্ব, চাহ খোৱা টাইম আহি গ'ল। খাই ল'লোঁ আৰু সকলোৱে মিলি। খুব ধুনীয়াকৈ মানে আজি দিনটো পাৰ হ'ল, খুব ফূৰ্তি কৰিলোঁ। এনেকুৱা মানে এদিন মানে ইমান ব্যস্ততাৰ মাজত থকা যায় সকলোৱে, এদিন ৰিফ্ৰেছমেণ্ট লাগে। গতিকে এনেকৈ এয়া বাচ্চা পাৰ্টি পূৰা খোৱাত ব্যস্ত, খুব মানে হেপী হৈছে সিহঁতে। আমাৰ বেটা য়েল্লো পিন্ধাজন, মোৰ বেটা য়েল্লো পিন্ধাটো। এয়া লাষ্টত কমলা। খানা বুলি ক'লে কমলা নহ'লে নহয়। খানা বুলি ক'লে কমলা লাগিবই ঠাণ্ডাৰ দিনত মেইন। সেয়া ৰান্ধনিও খাই আছে আৰু ৰান্ধনিৰ কাষত যোগালী হিচাপত খাই আছোঁ। মাজতে আকৌ বেটা আহি গ'ল। এয়া সি বোলে এইবাৰ মাংস বনায়। এয়া মচলা দিছে মাংসত, তাৰমানে ৰান্ধিব বিৰাট ইচ্ছা। লাষ্টত এয়া ভাত হৈ গ'ল, ভাত খাব বহিছোঁ আমি। মানে আমি নহয়, ইহঁতক খুৱাই লওঁ, তাৰপিছত আমি খালোঁ আৰু। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। এয়া ইয়াতে আছে লোকেল মুৰ্গী আৰু কি আছে? আলু ভাজি আছে, সৰু আলু ভাজি আছে, বেঙেনা পিটিকা। এয়া খানাৰ মানুহপুৰা বহি লৈছে। চালাড, এনেকৈ খাওঁ আৰু আজি বহুদিনৰ পৰা ইচ্ছা কৰি থকা খানা। মাটিৰ দালি এয়া খাৰুৱা খাৰ দি বনোৱা মাটিৰ দালি, বহুদিনৰ পৰা মানে ইচ্ছা কৰি থকা খানাটো আজি ফাইনেলি হৈ গ'ল। এয়া এতিয়া আমি খানাটো খাই লওঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান সময়ে চাই থকাৰ বাবে বহুত ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আজিলৈ আহিছোঁ, বাই।